Hello, Konibur. আজি আমি তোমালোকৰ ইংৰাজী পাঠৰ আন এটা গল্প অসমীয়াত লৈ আহিছোঁ। গল্পটো আমি আজি ৰিড এলাউড কৰি শুনাম তোমালোকক। গল্পটো হ'ল এন ফ্ৰেংকৰ ডায়েৰীৰ পৰা। বাৰু, তোমালোকৰ এনে কোনোবা বন্ধু বান্ধৱী আছে নেকি যাৰ লগত তোমালোকে মনৰ কথাবোৰ পাতা? তোমালোকে তোমালোকৰ মনত অহা নানান কথাবোৰ ডায়েৰী এখনত লিখি থোৱানে? বাৰু, ডায়েৰী এখনৰ সুবিধা বা অসুবিধাবোৰ কি হ'ব পাৰে তোমালোকে ভাবি চাইছানে? ঠিক আছে, আহাচোন আজি আমি এগৰাকী 13 বছৰীয়া ছোৱালীৰ ডায়েৰী এখনৰ কথা পাতিম। ঠিক আছে, তেন্তে আমি আৰম্ভ কৰোঁ। এন ফ্ৰেংকৰ ডায়েৰীৰ পৰা। 1942 চনৰ 12 জুন তাৰিখে নেদাৰলেণ্ডৰ এগৰাকী 13 বছৰীয়া কিশোৰীয়ে তাইৰ জন্মদিনত এখন ডায়েৰী উপহাৰ পাইছিল। ডায়েৰীখন পোৱাৰ দুদিন পিছতে তাই সেইখনত লিখা আৰম্ভ কৰিলে। 1929 চনৰ 12 জুনত জন্মগ্ৰহণ কৰা 13 বছৰীয়া সেই ছোৱালীজনীৰ নাম আছিল এন ফ্ৰেংক। তেওঁৰ পিতৃৰ নাম আছিল অটো এইচ ফ্ৰেংক আৰু মাতৃৰ নাম এডিছ ফ্ৰেংক। 1945 চনৰ মাৰ্চ মাহত এটা কনচেনট্ৰেশ্যন কেম্পত এন ফ্ৰেংকৰ মৃত্যু হৈছিল। দ্বিতীয় বিশ্বযুদ্ধটো জীয়াই থকা তাইৰ পৰিবাৰৰ একমাত্ৰ ব্যক্তিজন আছিল তাইৰ পিতৃ অটো ফ্ৰেংক। এন ফ্ৰেংকে যদিও 1942 চনৰ গৰম দিনৰ সময়খিনিৰ পৰাই ডায়েৰীখন লিখা আৰম্ভ কৰিছিল, সেই ডায়েৰীত বৰ্ণিত দ্বিতীয় বিশ্বযুদ্ধৰ অভিজ্ঞতাসমূহ পিছলৈ তথ্য হিচাপে পৰিগণিত হ'ব বুলি তাই কেতিয়াও ভবা নাছিল। জাৰ্মান সেনাবাহিনীৰ পৰা বাচিবলৈ আত্মগোপন কৰি থকা সময়ছোৱাত আজৰি সময়বোৰ কটোৱাৰ উপায়েৰ হিচাপেহে তাই ডায়েৰীখন লিখিছিল। দেশে মহাদেশে প্ৰতিটো প্ৰজন্মলৈ বিয়পি পৰা এন ফ্ৰেংকৰ কথাবোৰ সন্নিৱিষ্ট এই ডায়েৰীখন যুদ্ধৰ বিভীষিকা বৰ্ণিত এখন অন্যতম দলিল। দেওবাৰ 14 জুন 1942। 12 জুন শুকুৰবাৰৰ ৰাতিপুৱা সাৰ পাই উঠি ঘড়ীটো চাই দেখোঁ 6 বাজিছে। সেইদিনা মোৰ জন্মদিন আছিল, কিন্তু 6 বজাত মোক উঠাৰ অনুমতি নিদিয়াত মই মোৰ সকলো কৌতূহল দমাই প্ৰায় 7 বজালৈকে ৰ'ব লগা হ'ল। মই আৰু ৰ'ব নোৱাৰি ডাইনিং হলৰ ফালে ওলাই গৈ মূৰ্তি নামৰ মেকুৰীটোৰ পৰা প্ৰথমটো সম্ভাষণ লাভ কৰিলোঁ। তাৰ পিছতে মই মা আৰু দেউতাক লগ কৰি উপহাৰবোৰ চাবলৈ বহা কোঠালিটোত প্ৰৱেশ কৰিলোঁ। প্ৰথমেই মোৰ তোমাৰ ওপৰত চকু পৰিল। দিনটোত লাভ কৰা উপহাৰবোৰৰ ভিতৰত তোমাকেই মোৰ আটাইতকৈ ভাল লাগিছিল। মই পোৱা উপহাৰবোৰৰ ভিতৰত আছিল মা দেউতাৰ লগতে বহু বন্ধু বান্ধৱীয়ে দিয়া গোলাপকে ধৰি বিভিন্ন ফুল গছ, খেলাৰ সামগ্ৰী, বহুতো মিঠাই, চকলেট, বিভিন্ন ধৰণৰ কিতাপ আৰু অলপ পইচা, যিখিনি মই পৌৰাণিক গ্ৰীচ আৰু ৰোমান কাহিনীত থকা কিতাপ কিনিব পাৰিম। তাৰ পিছতেই মই বান্ধৱী লাইজৰ লগত স্কুললৈ গ'লোঁ। টিফিনৰ সময়ত মই সকলোকে বিস্কিট বিলাই পুনৰ ক্লাছ কৰাত লাগিলোঁ। আজিলৈ ইমানতে সামৰোঁ। বাই বাই। মই ভাবোঁ আমাৰ দুয়োৰে খুব জমিব। 1942 চনৰ 20 জুনৰ আন এক টোকা। 20 জুন 1942। যোৱা কিছুদিন ধৰি মই ডায়েৰী লিখা নাই, কাৰণ মই ডায়েৰীখনৰ বিষয়ে কিছু কথা ভাবিব বিচাৰিছোঁ। মোৰ নিচিনা এজনী কম বছৰীয়া ছোৱালীৰ এখন ডায়েৰী থকাটো আচৰিত কথাই, কিয়নো মই আগতে কেতিয়াও এনে কাম কৰা নাই। তদুপৰি মোৰ দৰে 13 বছৰীয়া ছোৱালী কথাবোৰ জনাৰ আগ্ৰহ মোৰেই নহয়, আন কাৰোৰেই নাথাকাটো স্বাভাৱিক। বাৰু, তোমালোকৰ কথাবোৰ তোমালোকে
কোনোবা বন্ধু বান্ধৱীক ক'বলৈ তোমালোকে মন কৰা নে? তোমালোকে ভাবানে তোমালোকৰ মনৰ কথাবোৰ আন কোনোবাই শুনিব বিচাৰিছে নে নাই বিচৰা? তোমালোকে ভাবানে আমাৰ মনত ইমান কথা আছে, আমি বাৰু কাক ক'ম? ঠিক আছে, ভাবা, আমি তেতিয়ালৈ আগলৈ বঢ়ো। কিন্তু ইনো মোক কি প্ৰভাৱ পেলাব? মই লিখিবলৈতো বিচাৰোঁৱেই, তাতোকৈ বেছি মই মোৰ মনৰ ভিতৰত দবাই ৰখা কথাবোৰ বাহিৰ কৰি দিব বিচাৰোঁ। এষাৰ কথা আছে যে মানুহতকৈ কাগজ বেছি ধৈৰ্যশীল। এদিন দুখতে অকলশৰীয়া অনুভৱ কৰি মই বহি থাকোঁতে এই কথাবোৰ বৰকৈ উপলব্ধি কৰিলোঁ। হয়, কাগজ যে ধৈৰ্যশীল তাৰ কোনো সন্দেহ নাই। আৰু যেতিয়ালৈকে মই আচল বন্ধু বান্ধৱী নাপাওঁ তেতিয়ালৈকে মোৰ ডায়েৰীখনৰ আন কাকো দেখাব নিবিচাৰোঁ। আৰু দেখালেও হয়তো তেওঁলোকে কোনো গুৰুত্ব নিদিব। এতিয়াহে মই ডায়েৰীখন লিখাৰ আচল কাৰণটো বুজি উঠিলোঁ। আৰু মোৰ যে কোনো সঁচা বন্ধু নাই তাক উপলব্ধিও কৰিলোঁ। বহুদিন ধৰি মোৰ মনত বন্ধু এজনৰ যি ছবি আছিল তাৰ বাবে মই বহুদিন বাট চাই আছিলোঁ। এই ডায়েৰীখনতে মোৰ সেই বন্ধুজনক বিচাৰি পালোঁ। মই মোৰ ডায়েৰীখন আন মানুহৰ দৰে কেৱল তথ্যৰে পূৰ কৰিব বিচৰা নাই। তাৰ সলনি মই বিচাৰোঁ এই ডায়েৰীখন মোৰ বন্ধু হৈ ৰয়। মই মোৰ বন্ধুক কিটি বুলি মাতিম। যদিহে মই চিঠিবোৰ কিটিলৈ লিখোঁ কোনেও ধৰিব নোৱাৰিব মই কাৰ কথা কৈছোঁ। এনেদৰেই মই মোৰ জীৱনৰ কথাবোৰ লিখি যাম। অকণিসকল, আশা কৰিছোঁ তোমালোকে এন ফ্ৰেংকৰ ডায়েৰীখনৰ কথা জানিবলৈ পাই বৰ আনন্দ পালা। আৰু নিশ্চয় মনতে ভাবিছা ময়ো এখন ডায়েৰী লিখিম এনেকৈ, নহয়নে? এন ফ্ৰেংকৰ এই ডায়েৰীখন বিশ্ববিখ্যাত হৈ পৰিছিল কাৰণ তাই এই ডায়েৰীখনত তাইৰ মনৰ কথা আৰু সেই সময়ৰ বিশ্বযুদ্ধৰ সকলো কথা লিখি থৈ গৈছিল। গতিকে তোমালোকেও তোমালোকৰ মনৰ কথাবোৰ কাৰ লগত শ্বেয়াৰ কৰিবা ভাবি থোৱা। আজিলৈ আহোঁ।